নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কম অতীজৰে পৰা চলি অহা পোহৰৰ উৎসৱ দেৱালীৰ বিষয়ে। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেধৰণৰ ভিডিঅ' পুনৰ পাব পাৰে। আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। দেৱালী, দীপাৱলী বা দীপান্বিতা ৪-৫ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎকালত কাতি মাহৰ অমাৱস্যা তিথিত হিন্দুসকল, জৈনসকল, শিখসকল আৰু কিছু বৌদ্ধসকলে এই উৎসৱ পালন কৰে। এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু অন্ধকাৰৰ বিৰুদ্ধে পোহৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে। পোহৰে জ্ঞান আৰু বিবেকক বুজায়। দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহাৰ, কাৰ্যালয়, মন্দিৰ আৰু নানান আলোকসজ্জাৰে আলোকিত কৰা হয়। দেৱালীৰ ৰীতি-নীতি ৫ দিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু পঞ্জী মতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাৱস্যা তিথিত মূল দেৱালী পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়। দেৱালীৰ আগে আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ, পুনৰ নিৰ্মাণ আৰু সৌন্দৰ্যবৰ্ধনত ব্যস্ত হয়। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকিৰ মম আলোকসজ্জাৰে আলোকিত কৰে। উত্তৰ ভাৰতত সেইদিনা ধন আৰু সম্পত্তি অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ অৰ্চনা কৰা হয়। ইয়াৰ লগতে বোমা ফটকা ফুটাই আনন্দ কৰা হয়। দীপান্বিতাৰ সময়ত ওচৰ চুবুৰীয়া আৰু সম্পৰ্কীয় সকলোলৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহেৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয়। দক্ষিণ এছিয়াৰ পৰা উৎপত্তি হোৱা পৌৰাণিক সংস্কৃত গ্ৰন্থসমূহত ৫ দিনীয়া দেৱালী উৎসৱৰ উল্লেখ পোৱা যায়। ভাৰতৰ ভিন ভিন অঞ্চলত এই উৎসৱ ভিন ভিন নামেৰে জনা যায়। ইয়াৰ লগতে দেৱালীৰ লগত সম্পৰ্কীয় নীতি-নিয়মসমূহো অলপ বেলেগ বেলেগ। দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত হয়। দেৱালী ধনতেৰছৰ দিনাৰ পৰা আৰম্ভ হয়। ইয়াৰ দ্বিতীয় দিনা নৰক চতুৰ্দশী বোলা হয়। দক্ষিণ ভাৰতত এই দিনকে মূল দেৱালী বুলি পালন কৰা হয়। পশ্চিম, পূব আৰু উত্তৰ ভাৰতত দ্বিতীয় দিনা মূল দেৱালী অনুষ্ঠিত হয়। এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতৰ কালী পূজা অনুষ্ঠিত হয়। চতুৰ্থ দিনা গোবৰ্ধন পূজা অনুষ্ঠিত হয় আৰু পঞ্চম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে। ভাতৃ দ্বিতীয় ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গিত ৰাখী বন্ধনৰ সমকক্ষ উৎসৱ। হিন্দু আৰু শিখ সম্প্ৰদায়ৰ কিছুমানে সেইদিনা নিজৰ কৰ্মস্থলীত সা-সঁজুলি, যন্ত্ৰপাতি আদি উদ্দেশ্যৰে বিশ্বকৰ্মা পূজা পাতে। এই উৎসৱৰ অতীত বিশ্লেষণ কৰিলে আমি পাওঁ যে অতি প্ৰাচীন কালৰে পৰা দেৱালী উৎসৱ উদযাপন কৰি অহা হৈছে যদিও এই দীপাৱলী পালনৰ অন্তৰালত কেইবাটাও পৌৰাণিক আখ্যান জড়িত হৈ আছে। অমাৱস্যাৰ সেই দিনটোত ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানে ১৪ বছৰ পিছত বনবাসৰ পৰা অযোধ্যালৈ উভতি আহিছিল। ইয়াৰ উদ্দেশ্যে অযোধ্যাৰ প্ৰজাগণে জাক-জমকতাৰে পোহৰৰ উৎসৱ পালনৰ দ্বাৰা ৰামৰ সৈতে সকলোকে স্বাগতম জনাইছিল। দ্বিতীয়তে দ্বাপৰ যুগত ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰ পৰা বৰ লৈ অহংকাৰী হৈ তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল। নৰকাসুৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকলে ভগৱান শ্ৰীকৃষ্ণৰ শৰণাপন্ন হৈছিল। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল। অত্যাচাৰী নৰকাসুৰৰ নিধনত সকলোৱে আনন্দিত হৈ চাকি-বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল।
তাৰে পৰিপ্ৰেক্ষিতত দীপাৱলী বা দেৱালী পালন কৰি অহা হৈছে বুলি আন এক প্ৰবাদ প্ৰচলিত হৈ আছে। যিয়েই নহওক, এই আখ্যানবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে দীপাৱলী পালনৰ তাৎপৰ্য হৈছে দুষ্টক দমন আৰু শান্তশিষ্টক পালন, অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়। অসূয়া অপশক্তিক নিৰ্মূল কৰি সুখ শান্তিত স্থাপন কৰাই হৈছে দীপাৱলী পালনৰ মূল তত্ত্ব। আন এক পৌৰাণিক বৰ্ণনা অনুসৰি চন্দ্ৰমুণ্ড অসুৰ বধৰ বাবে দেৱী পাৰ্বতীয়ে কালীৰ ৰূপ ধাৰণ কৰিছিল। কালীয়ে এই চন্দ্ৰমুণ্ড অসুৰক বধ কৰা দিনটোতেই হেনো পোহৰৰ উৎসৱ দেৱালীৰ উৎপত্তিৰ হিন্দুসকলৰ মতে দীপাৱলী এটা বহুত ডাঙৰ উৎসৱ। এই দিনটোত লক্ষ্মী দেৱীৰ পূজন বিশেষ ৰূপে কৰা হয়। মা লক্ষ্মীৰ লগতে গণেশ ভগৱান, মা সৰস্বতী, ভগৱান শ্ৰীৰামচন্দ্ৰ, কুবেৰ, হনুমান আদি বহুতো ধৰণৰ দেৱী দেৱতাক পূজা কৰা হয়। মা লক্ষ্মীৰ পূজা সন্ধ্যা বেলিকাত কৰা হয়। দীপাৱলীটো হৈছে পোহৰৰ উৎসৱ, সেইকাৰণে সকলো দিশতে পোহৰ কৰি ৰখাটোৱেই আমাৰ বেছি ইয়াৰ মহত্ব আছে। গতিকে ঘৰৰ চৌদিশে যাতে আন্ধাৰ দেখা নাযায়, পোহৰ কৰি ৰাখিবলৈ আমি চেষ্টা কৰিব লাগে। সেয়া লাগিলে গোহালিয়েই হওক বা ঘৰৰ চাৰিওদিশেই হওক। ইয়াৰো বিশেষ পুণ্যফল আছে বুলি জনা যায়। দেৱালীৰ দিনা খুব কমেও 21 কচি বন্তি বিশেষকৈ জ্বলাব লাগে। বন্ধুসকল, আজিলৈ ভিডিঅ'টি ইমানেই। আৰু যদি কিবা ভুল হৈছে তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই।